পৃথিৱীৰ সকলোতকৈ ঠুনুকা বস্তুটোৱেই হৈছে মানুহৰ মন। মন ভাঙিবলৈ কোনো হাতুৰিৰ প্ৰয়োজন নহয়। মুখৰ পৰা ওলোৱা কিছুমান অৱহেলিত ভাষাই যথেষ্ট। যেতিয়ালৈকে আপুনি কোনো প্ৰশ্ন নকৰাকৈ সকলো কথাতে শলাগ লৈ থাকিব, তেতিয়ালৈকে আপুনি ভাল। আপোনাৰ সম্পৰ্ক জীয়াই থাকিব। যিদিনাই আপুনি উচিত কথা ক'বলৈ আৰম্ভ কৰিব, সেইদিনাৰ পৰাই আপুনি অৱহেলিত হ'ব। আপোনাৰ সম্পৰ্কত ঘূণে ধৰিব। কাৰণ উচিত কথা শুনা শক্তি সকলোৰে নাথাকে। গতিকে উচিত কথা কওঁতে কাক কৈছে, কিয় কৈছে, তেওঁৰ মানসিকতা কেনেকুৱা এবাৰ চাই ল'ব। সাগৰ বিশাল হ'লেও নিজৰ সীমা পাৰ নকৰে, কিন্তু মানুহ ক্ষুদ্ৰ হৈও নিজৰ সীমা পাহৰি যায়। এই পৃথিৱীত সুখৰ মুহূৰ্তত হাতত ধৰা মানুহৰ অভাৱ নাই। অভাৱ হয় সুখে দুখে হাতত ধৰি আজীৱন কাষত থকা মানুহৰ। জীৱনত 5টা বস্তু কেতিয়াও আশা নকৰিব। নম্বৰ 1, নিস্বাৰ্থ ভালপোৱা। নম্বৰ 2, নিষ্পাপ এটা মন। নম্বৰ 3, নিজৰ মনটোৰ সৈতে মিলা এজন। নম্বৰ 4, দুখ কষ্টৰ সমভাগী হোৱা এজন। নম্বৰ 5, বিশ্বাসী মানুহ।